পূজাছ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। সকলোলৈ প্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি গৰু বিহু হয়। এতিয়া অলপ পিছতে আমি গৰু গা ধুৱাম। গোটেইখিনি লগ হৈ পেলাই চাই থাকিব আপোনালোকে ভিডিঅ'টো। মাহ হালধি লগোৱাই নাই গাত, মাহ হালধি লগাম এতিয়া। লগাই কৰিলে গৰু গা ধুৱামগৈ। চাই থাকিব ভিডিঅ'টো আপোনালোকে সকলোৱে। আমি এতিয়া গৰু গা ধুৱাব যাম অলপ পাছত। গোটেইখিনিয়ে আছে বাটতে গৰু। মাহীয়ে গৰু চাট বনাই আছে। কি বনাই আছে মাহী? কি আছে ইয়াতে? হালধি লাৰু আৰু বেঙেনা থেকেৰা। এইটো আমি অসমীয়া আমাৰ পৰম্পৰা। এয়া গৰু বিহু, ৰঙালী বিহু। আজি আমি এয়া চাট বনাই আছোঁ। গৰু গাত মাহ হালধি সানি থৈ দিছোঁ। অলপ পিছতে আমি গৰু গা ধুৱাম। চাই থাকিব। মাহ হালধি সানি থৈছোঁ। এয়া গৰু গা ধুৱাম এতিয়া। চাই থাকিব ভিডিঅ'টো। Hey, ay lakad ah, puto. Neng na po. এফালে আৰু এফালে আৰু এয়া কাঞ্চন আৰু এফালে হা আৰু এফালে আমাৰ গোটেইখিনি গৰুৰ নামে আছে। ৰাইজৰ নামখিনি শুনিছে চাগে, কি নাম কৈছোঁ আমি। এই মানে জিলমিল আমাৰ চুন্তি এফালে মানে আমাৰ ৰাধা আছে আৰু জিলমিল আমাৰ গোটেইখিনি গৰুৰ নামে আছে। আমাৰ নাম দি থৈছোঁ গোটেইখিনিয়ে। নামখিনি শুনিছে চাগে, ধুনীয়া ধুনীয়া নাম আমাৰ। গা ধুৱাই কৰি হৈ গ'ল। এতিয়া আমি গা ধুওঁগৈ। গা পা ধুই কৰি আহি আপোনালোকক সকলোকে লগ পাই আছোঁ। গৰু গা ধুৱাই কৰি আহি গা পা ধুই আহিছোঁ। এতিয়া জলপান খাম। বিহু মানে আমি ভাত নাখাওঁ, বিহুৰ দিনাখন জলপানেই খাওঁ। তো এতিয়া জলপান খাই কৰিলে গাঁৱৰ লগৰখিনিয়ে বিহু নাচিবলৈ লগ ধৰিছে। হয়তো বিহু নাচিব যাম চাগে সিহঁতৰ লগত। তো এতিয়া জলপান খাই লওঁ। খাই লৈ পেলাই বিহু নাচিব যাম চাগে, কি কৰোঁ। এয়া জলপান খাব লৈছোঁ। এয়া বিহুৰ খাই কৰি লওঁ। গোটেইখিনি খাই কৰি লৈ এতিয়া বিহু নাচিব যাবৰ বাবে ৰেডি হ'ব ওলাইছোঁ। আৰু লগতে এইখিনিতে মোৰ ভিডিঅ'টো সামৰিছোঁ। চাব মোৰ ভিডিঅ'টো কেনেকুৱা লাগে ক'ব। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া সকলোলৈ বাই বাই। আৰু শেষত আকৌ এবাৰ কৈছোঁ হেপী ৰঙালী বিহু। বাই।